স্বাগতম জনাইছোঁ মই কৰি আপোনালোকৰ অন্য এটি ব্লগলৈ আশা ৰাখিছোঁ সকলো ভালে আছে মোৰো ভাল। আজি কাতি বিহু সকলোলৈ প্ৰথমে মোৰ পৰিয়ালৰ সকলো বন্ধু বান্ধৱীসকলে কাতি বিহু শুভেচ্ছা জনালোঁ। আৰু আজি বিশেষকৈ কি হ'ল ৰিয়ানৰ গাটো ভাল নাই, মানে কালি চৰ্দি দেখিছে, কাহি আছে, ডক্টৰক দেখুৱালোঁ, দৰৱ চৰব দিছে, খুৱাই আছোঁ। আৰু পুতুককৈ হয় মানে সেইদিনাখন এ চি গাড়ীত গ'ল, মানে যদি গাড়ীত আমি এ চিটো লগাই দিওঁ তাৰ মানে পুতুককৈ পাই যায়, পৰাপক্ষত নলগায়, পেহাকৰ গাড়ীত গ'ল, সেইকাৰণে তাৰ আৰু এয়া চৰ্দি হৈ গ'ল। আৰু ৰাতিপুৱা এতিয়া তুলসী ভেটি বনাব লাগিব মেইন। তুলসী ভেটি কি হ'ল আজিকালি ৰাতি দিনত ৰাতি পাতে হ'ল তুলসী পূজা। তাৰপৰা মাটি অকণ নাই, গোটেই চোতাল পকা চব পকা হ'ল, যেতিয়া বিৰাট দিগদাৰ হৈছে। আগতে ইমান ভাল লাগে, সৰুতে আমি কি কৰিছিলোঁ কাছৰ আগতে যে তেনেকৈ বনাই মানে তুলসী ভেটিটো বনাওঁ, আৰু এটা বনাওঁ আকৌ ইটো বেয়া হ'লে ইটো বনাওঁ, আৰু কাঘৰ মানে কিমান ধুনীয়া হৈছে সেইবিলাক চাওঁ। কিন্তু আজিকালি আৰু এইটো নাই, এতিয়া মানে মাটিয়ে নাই। সেইবাবে ফুলৰ টাব এটা আনিলোঁ, ডাঙৰ টাব এটা আনি এয়া টাবতে বনাই আছোঁ। আৰু ৰিয়ালে খুব কাহি আছে, মই চেষ্টা কৰিম তুলসী পৰা মানে কি কি কৰা হয়, অইনটোতো একো নাই, সৰু ল'ৰা ছোৱালীবিলাক আনিব চব তেনেকৈ কৰি। আৰু মই এইটো কি বিহু বুলি পিঠা চিঠা পোৱা হোৱা নাই, আৰু এনেই মায়ে তিল দিয়া পিঠা দুটামান কৰিলে তেনেকৈ, আৰু এনেই আলহী আহিব লগাও নাই বাৰু, সেইটো বাবে দেখুৱাই থাকিম। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আমি যিজোপা তুলসী পূজা কৰোঁ সেইজোপা বহুত ৰহস্য আছে, আপুনি গম পাইছে। আৰু পূৰ্ব জন্মত সেই তুলসী গছজোপাত বৃন্দা নামেৰে মানে জানিছিল সকলোৱে। মই অকণমান চাই চিতিহে কৈছোঁ, মই ইমান সঠিককৈ নহয়, কিন্তু হয় কিন্তু যে এগৰাকী কাৰণ মহিলাই মানে নাৰীয়েহে তুলসী পূজা কৰে তেনেকৈ কৰি। আৰু তুলসী মানে তুলসীগৰাকী বৃন্দা নামেৰে আগতে জনাজাত। তেওঁ মানে বৃন্দা আচলতে ৰাক্ষসকুলত জন্ম হৈছিল, আৰু ৰাক্ষসকুলত জন্ম হোৱাৰ বাবে ৰাক্ষসকলে আচলতে ভগৱানক পূজা নকৰে, কিন্তু তেওঁ আচলতে বৃন্দাই ভগৱানক পূজা কৰিছিল। তেওঁ মানে সদায় ভগৱানক শ্ৰীকৃষ্ণক আমি যেনেকৈ স্মৰণ কৰোঁ তেনেকৈ তেওঁ স্মৰণ কৰিছিল সদায়। আৰু তুলসী মাহত তুলসী মানে যিটো কাতি মাহত তুলসীহঁতে ভগৱান বিষ্ণুৰ শালিগ্ৰামৰ সৈতে মানে বিবাহ হৈছিল। সেইবাবে দুমাহী দিনাখন মানে আহিনৰ দুমাহী দিনাখন কাতি বিহুৰ দিনাখন সতী নাৰী অমৰ স্মৃতি নাৰীসকলে চাকি বন্তি জ্বলাই মানে তুলসী তলত পূজা কৰে। আচলতে ইয়াৰ বহুত কথাই আছে, কিন্তু মই কেতিয়াবা এটা ভাবিছোঁ মই তাৰ ওপৰত লৈ আহিম। আৰু মই ইমান ক'ব জনা নাই, মই অলপ থুলমূলকৈ অলপ জ্ঞান লৈ ক'বলৈ চেষ্টা কৰিছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু কাম বহুত আছে, বিহু বুলিতো বহুতেই কাম থাকে, ঘৰ দুৱাৰ মুচুৰিব চব কৰোঁ, এওঁ ওলাই গ'ল। আৰু আমাৰ পাপাই মানে কি কৰে, আইতা প্ৰত্যেক বিহুৰ দিনাখনে মানে আইতাৰ ওচৰত চাকি জ্বলায়গৈ, মানে চাকি এগছি জ্বলায়, আৰু মোৰ হালিটো চফা কৰি প্ৰত্যেক বিহুৰ দিনাখনে তেনেকৈ কৰি। এতিয়া পাপাই সেয়া কৰি আছে, নাযামগৈ আৰু মানে বাৰীত আছে, আৰু বাৰীত গোটেই বোকা হয়, সেইবাবে মায়েও কৰি আছে। আৰু ৰিয়ানি তেনেকৈ আছে, তাই গাটো ভাললৈ আশীৰ্বাদ কৰিব সোনকালে ভাল হ'বলৈ। আৰু এয়া এইবাৰ পিষ্টল লৈ আহিলে, দেখিলে আপোনালোকক পিষ্টল সকলোকে দেখুৱাই দিছে। তেন্তে ব'লক আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। আৰু প্লিজ কমেণ্টটো আৰু মানে চেনেলটো মোৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব প্লিজ কৰি দিব। মানে বহুতে মৰম দিছে, বহুতে থাকি গৈছে, আচলতে কৰিব সকলোৱে, ছাবস্ক্ৰাইব ভাল লাগিব। চোতালখন পকা সম্পূৰ্ণ, সেইবাবে এনেকৈ টাপতে আচলতে তুলসীৰ ৰুম। একদম গা চা ধুই আহি গ'লোঁ। আৰু ৰাতিপুৱা মায়ে ৰুটি বনাইছিলে, মই ৰুটি নাখাওঁ, ৰাতিপুৱা মানে আচলতে 11টা 11:30 হ'ল নেকি, মা গ'ল নামঘৰলৈ। আমাৰ মানে বিহু সকলো কমিটি বিহুতে আমাৰ নামঘৰত শৰাই দিয়া হয়, তাৰ বাবে গৈছে। আৰু মই সেয়া সকলোখিনি কাম কৰি মেলি আজৰি হৈ এতিয়া খাই লওঁ ভাত কেইটামান। আৰু মানে কালিতো উৰুকা আছিলে, উৰুকা সদায় মাছ মাংস বা ভাত থৈ দিয়া হয়, আৰু পিছদিনাখন সেই সোৱাদটো আচলতে বহুত বেলেগ, পিছদিনাখন খোৱা হয়। এতিয়া আমি খাই লওঁ, তাৰপৰা লগ পাই আহিছোঁ। আৰু মই তুলসী আনিবলৈ যাম, আৰু শেৱালি ফুল বিশেষকৈ যেতিয়া তুলসী তলত শেৱালি ফুল দিয়া হয়, শেৱালি ফুল আনিবলৈ যাম, দেখি আনিছোঁ। যোৱাকালি ভাত আৰু লোকেল চিকেন আৰু ভাত, এতিয়া মই ভাতটো খাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ।
তুলসী আৰু শেৱালি ফুলৰ কাৰণে ৰাখিছোঁ নবৌহঁতৰ কাৰণে আৰু আমাৰ ৰিয়ান আৰু ৰিয়া আৰু দুটা গৈ আছে। কাতি বিহু বেষ্ট আহিছে আকৌ ৰাতিকে ছোৱালীজনী যে এই ছোৱালীজনী দেখিছে নাই পলিথিন লৈ ওলাব ৰাতিকে পলিথিন লৈ ওলাব কেলে আহিবি ন আজি কাতি বিহু তোৰচোন বাদ দে পঢ়িবলৈ তুলসী বেছি বনাত সেই মানুহবোৰ ইমান ধুনীয়া ফুল আছে ন কি হৈ গ'ল ইমান ধুনীয়াকৈ ফুলি আছে ফুলবিলাক ছিঙিবলৈকে বেয়া লাগে কিন্তু তথাপিও আজি কাতি বিহুৰ কাৰণে দুপাতমান ছিঙিছোঁ মাইনু ঘৰ আৰু ইমান ধুনীয়াকৈ শেৱালি ফুলখিনি পৰি আছে যে দেখিছেনে এনেকৈ আমি সৰুতে আচলতে খুব বুটলোঁগৈ এনেকৈ গৈ পিনে ৰাতিপুৱাই উঠোঁ এতিয়া আৰু এলাহত থাকি যায় ডাঙৰ কৰি আনিলে এইটো কমাইহে দিছে লগতে টিপি দেচোন লগতে টিপি দে এয়া আধুনিক তুলসী পূজা পাতিবলগীয়া হৈছে চাপত ই ভেবেলা চাই আছে অকল এইবিলাকে শিকা হৈছে আৰু ন ৰিয়ান কিবা কৈ দিয়া ভেবেলা চাই আছে এয়া হৈ গ'ল মানে ফুল চুল হেৰি আছে আৰু শেৱালি ফুলবিলাক এনেকৈ ধুনীয়াকৈ সজাই আচলতে খুবেই ভাল লাগে মই ঘৰৰ পৰা শেৱালি ফুলটো বৰ ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰোঁ আচলতে আৰু ৰিয়ানেও আজি সজাইছে কিন্তু মই আজি বেছি নহজলোঁ মোৰ ভতিজা ল'ৰাটোৱে বেছিকৈ সজাই দিয়ে ৰিয়ানৰ লাইট লগাব লাগে আৰু এয়া লাইট দেউতাকে লগাই দিলে তাৰ মন খুচ আৰু লাইট লগাই দিয়া দেখি আৰু মায়ে গধূলি চাকি জ্বলাইছে শেৱালি ফুলৰ ডেকৰেশ্যন কৰা ল'ৰাটো এইটো দে আমাক পোৱালি হাঁহি দিলে কৈ কাতি বিহু বেচা থাকিল কৈ দে এতিয়া মই বুট মাৰ খাবলৈ যাওঁ বুলি ন হা বুট মাৰ খাবলৈ ওলালে আমাৰ পোৱালি ফটো মাৰ হাই দি দে আকৌ আজি খাতি বিহু দেখিছা ন কিমান গাল হ'ব এয়া এমাহ হ'লে খৰচ কমিলে অকল বুট খাম ভাত নাখাওঁ ভাত নাখাওঁ এইবোৰ ছ'চিয়েল মিডিয়াত যাব বহুত আপুনি মানে নহ'লে
Iloniaটো যাচোন আৰু তোৰ লগত যা 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 পইচাটো ক'ত থৈছ তৰা সুস্তা কম যা পইচা ক'ত থৈছ পইচা এইবোৰ চব মা জেগাত আছে যা এইবোৰ আমি একো নাই